এইবাৰ বিহুত পকা মিঠৈ বনাবলৈ নবৌ আৰু ভণ্টিক মাতিছিলোঁ। যিহেতু আমাৰ ঘৰত ঢেঁকী আছিল, সেইবাবে পিঠা পুৰিবৰ বাবে সিহঁতি চাউলকেইটা লৈ আহিল খুন্দিবলৈ বুলি। এইফালে আকৌ আহি পাই ইহঁতি পিঠা খুন্দিবলৈ আৰম্ভ কৰি দিলে। পকা মিঠৈৰ বাবে গুড়েই যিহেতু স্পেচিয়েল, সেইবাবে মই গুড়খিনি যোগাৰ কৰি ল'লোঁ। পকা মিঠৈত নাৰিকল দিলে বহুত টেষ্টি হয় বোলে, ময়ো সেইবাবে নাৰিকল অলপ যোগাৰ কৰি ল'লোঁ। আপোনালোকে দিয়ে নাই বাৰু জনাবচোন মোক কমেণ্টত। ইলাইচি লং দালচেনিকেইটা গৰম কৰি মিক্সিতেই দি ল'লোঁ। গোন্ধটো বোলে বহুত ধুনীয়া হয়। ভণ্টিহঁতৰ পিঠা খুন্দি হোৱাত এইফালে আকৌ গুড় পগাবলৈ আৰম্ভ কৰিলোঁ। আৰু এইফালে চাওকচোন আমাৰ পকা মিঠৈ বনোৱা মানুহকেইগৰাকীলৈ। এইফালে আকৌ নবৌৱে তামোল কাটি আছে। আমাৰ ভণ্টিৰ আকৌ ঠাণ্ডাটো বহুত বেছি, সেইবাবে আকৌ সিহঁতি ৰ'দতহে বোলে গুড় পগায়। ময়ো সেইবাবে বাহিৰতেই যোগাৰ কৰি দিলোঁ গুড় পগাবলৈ বুলি। আৰু গুড় পগাই হোৱাত বেলেগ এটা পাত্ৰলৈ গুড়খিনি লৈ ল'লোঁ। এইফালে আকৌ ভণ্টিয়ে পূৰা লৰাই আছে আৰু নবৌৱে ইয়াতে অলপ খিন্দি। আৰু এইফালে আকৌ নাৰিকলখিনি ইয়াতেই দি দিলে। ভণ্টিয়ে পূৰা লৰাইছে যাতে যে লাগি নধৰে, সোনকালে মিক্স হৈ যায়। ইলাইচি লং দালচেনিখিনিও ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। তাৰ পাছতে ভালদৰে মিক্স হোৱালৈকে ভণ্টিয়ে পূৰা লৰায়ে থাকিলে আৰু। এতিয়া আৰু মিঠৈ বনোৱাতহে বল। এইফালে চাওকচোন চব নিজৰ নিজৰ কামত লাগি গ'ল। ভণ্টিয়ে বোলে ভালদৰে লৰাব নাজানে, সেইবাবে আকৌ নবৌৱেহে ল'লে। এইবাৰ পূৰা লৰাইছে। এইবাৰ মিঠৈ যে বহুত ভাল হ'ব যেনে লাগিছে আৰু। এইফালে আকৌ আমাৰ মিষ্টাৰেও পূৰা চাই আছে। আৰু এইফালে পূৰা মঠাত লাগি গ'ল। মঠি শেষ হ'বই আৰু এতিয়া। তাৰ পাছতে আমি লাডু বনাবলৈ আৰম্ভ কৰিলোঁ। এয়া ভণ্টিয়ে বনাই আছে আকৌ দেই, নবৌৱে মঠি আছে। মই আকৌ থবৰ বাবে কাগজখন পাৰি লৈছোঁ কোলাখনৰ ওপৰতেই। এইফালে আকৌ পকা মিঠৈ বনোৱা আমাৰ মেইন মানুহগৰাকী সেয়া হাঁহ কৰিছে, দেখিছেনে বাৰু? এইফালে ভণ্টি আৰু এইফালে আমাৰ ডাঙৰ নবৌ। হাঁহিয়ে বেলেগ আৰু ভিডিঅ' দেখি ভতিজাকেইজনী আৰু আমাৰ ৰুহি। পকা মিঠৈকেইটাৰ পৰা যে ইমান ধুনীয়া গোন্ধ এটা আহিছিল, মই ৰৈ থাকিবই নোৱাৰিলোঁ। মই বোলো অকণমান টেষ্ট কৰি চাওঁ দে। মই আকৌ ক'লোঁ ৱাও পাৰফেক্ট হৈছে। তাকে আকৌ গৰিমাই ভিডিঅ'য়ে কৰি ল'লে। আৰু মোক দেখি ইহঁতৰ যে কি হাঁহি। আৰু এটা কথা কি জানেনে? আমাৰ আকৌ নবৌহঁতে পকা মিঠৈ বনোৱা অৰ্ডাৰো লয়। যদি আপোনালোকক কেতিয়াবা দৰকাৰী বুলি ভাবে মোক কণ্টেক্ট কৰিব। যিকোনো অনুষ্ঠানৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। ফাইনেলি আমাৰ টেষ্টি পকা মিঠৈকেইটা ৰেডি হৈ গ'ল। পিঠা বনা আৰু কি বনালোঁ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।